এয়া বিয়া দিনাখনৰ ৰাতিপুৱাৰ পৰিৱেশ। ইয়াত তামোল কাটিলোঁ, বা মোৰ ওচৰৰ মানুহ এগৰাকী আইসকল আহিলে। এয়া আমডালি গুঠিছে, ভকতসকলে নাম লৈ আছে। ভকত আহিলে 5 বজাতে, জোৰোণো আছিলে সেইদিনাখন, সকলোখিনি একেলগতে আছিলে। এয়া ভকতসকলে প্ৰসাদ ধৰি আছে, আইসকলে পাচলি কাটি আছে, সকলো নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। এইফালে আমাৰ ডাঙৰ নবৌ হয়, ইয়াতে খানা বনাইছিলে। এয়া সখী আদৰিলোগে, সখীক ভৰি ধুৱাই নিয়ম কৰি ভিনদেউৱে কোলাত লৈ ভিতৰলৈ লৈ গ'ল। জোৰোণ সিদিনাখন দেৰিয়ে হ'ল নাম থকাৰ বাবে, 11টামান বজাত দৰা ঘৰৰ পৰা ওলাই গৈছে জোৰোণ। নাম ভাঙিলে, প্ৰসাদ খালোঁ। এইফালে ভতিজী যাব খুৰীয়েকক জোৰোণ দিবলৈ বুলি এয়া উলিয়াই দিছোঁ অলপ। এয়া জোৰোণ দিবলৈ বুলি ওলাইছে, মূৰত তেল দি লৈছে দৰাক বৰমায়ে। এয়া জোৰোণৰ গাড়ী, আজিলৈ আহিছোঁ, বাই।